কুমাৰীঘাটা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ 50 সংখ্যক বাৰ্ষিক অধিৱেশন সমগ্ৰ বিটিআৰত অতি শীঘ্ৰেই নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষক নিযুক্তিৰ দাবী নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৰ বড়োলেণ্ড বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীয়ে 3 বছৰ ধৰি মাৰ্কশ্বিট চাৰ্টিফিকেট নোপোৱা বিষয়টো প্ৰতিক্ৰিয়া ব্যক্ত এফছুৰ সভাপতিগৰাকীৰ তামুলপুৰৰ পানবাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কুমাৰীঘাটা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ 50 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত মুকলি সভাত অংশগ্ৰহণ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে বড়ো জনগোষ্ঠীৰ ৰাইজৰ হকে প্ৰতিটো মুহূৰ্তত আগবঢ়াই অহা এফছুৰ অৰিহণাৰ বিষয়ে বহুল ব্যাখ্যা আগবঢ়ায় সভাৰ অন্তত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত কয় যে বড়ো জনগোষ্ঠীৰ উন্নয়নৰ হকে নিখিল বড়ো ছাত্ৰ সন্থাই সদায় কাম কৰি আহিছে আৰু আগন্তুক দিনতো কাম কৰি যাব বিটিআৰ অঞ্চলত যদি হাইস্কুলৰ শিক্ষক নিযুক্তি হ'ব পাৰে তেন্তে প্ৰাইমাৰী শিক্ষক নিযুক্তি দিব নোৱাৰাৰ কোনো যুক্তি নাই এই ক্ষেত্ৰত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে এফছু আৰু বড়ো সাহিত্য সভাই আলোচনাত মিলিত হৈছে গতিকে অতি শীঘ্ৰেই বিটিআৰৰ স্পেচিয়েল টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি দিবলৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক আহ্বান জনাই এফছুৰ সভাপতি দীপেন বড়োৱে ইয়াৰ পিছতে এফছুৰ সভাপতিগৰাকীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ বহু ছাত্ৰ-ছাত্ৰী 3 বছৰ ধৰি মাৰ্কশ্বিট চাৰ্টিফিকেট নোপোৱাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰাৰ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইচাম লাড্ৰু সিগৰ ময়মতালিৰ ফলত এনেধৰণৰ খেলিমেলি সৃষ্টি হৈছে বুলি উল্লেখ কৰি অতি শীঘ্ৰেই উক্ত সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰে ডেস্ক ৰিপৰ্ট আপুনি চাই আছে দ্য ৰয়েল নিউজ সেই জীৱনত জাতীয়তাবাদী চেতনাক লৈ পেলাই জাতিৰ অস্তিত্ব আৰু সময়ত সদায় আমি থিয় দি পেলাই জাতিক আগুৱাই নিয়াৰ কাৰণে ব্ৰহ্মৰ যি আদৰ্শ আছিল বড়ো জাতিক প্ৰতিষ্ঠা কৰিব লাগে আৰু বড়োলেণ্ড অঞ্চলত বসবাস কৰা জনগোষ্ঠীক একেলগে আমি আগুৱাই নিয়াৰ কাৰণে এটা বিগ ব্ৰাদাৰৰ ৰোল লৈ পেলাই আমাৰ এটা মূল চিন্তা বা মূল এটা লক্ষ্য ইয়াৰ কাৰণে বিটিআৰ শান্তি চুক্তি যিবিলাক প্ৰভাৱবোৰ আছে 2020 চনত এইটো 4 বছৰ হ'বলৈ গৈ আছে আৰু এই 4 বছৰ এই সময়ছোৱাত চুক্তিৰ যিবিলাক ৰূপায়ণ হ'ল তাৰ কাৰণে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু সমান্তৰালভাৱে ষাঠিখন গাঁও যি আছিল এইটো 41খন গাঁও অন্তৰ্ভুক্ত হৈছে আৰু অধিক 400-500 গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিব লাগে বঢ়াই দিয়া কথা আছে ভিতৰত বাঢ়িব লাগে 39 to 40টা অধিৱেশন চলি আছে লোকসভা ৰাজ্যিত কৰিব লাগে সেই কথাটো ভাৰত চৰকাৰক অলৰেডি 30 নৱেম্বৰত কৈ আহিছোঁ আৰু এই ক্ষেত্ৰত অসম চৰকাৰ ভাৰত চৰকাৰ কাউন্সিল একেলগে কাম কৰিব লাগে আৰু এই কথাও আমি কৈছোঁ যে সময়মতে যদি চুক্তি ৰূপায়ণ নহয় গণতান্ত্ৰিক পন্থা ল'বলৈ আমি বাধ্য হ'ম ইয়াৰ কাৰণে ৰাইজৰ মতামত ৰাইজৰ আমি অপিনিয়ন ল'ম আৰু তাৰপিছত নিখিল বড়ো ছাত্ৰ সন্থা বড়ো খাদ্য সভাৰ স্পষ্ট মত যে বিটিআৰত যিখিনি কোৱালিফাইড টিচাৰ আছে বা টেট কেণ্ডিডেট আছে যিবিলাকে পাছ কৰিছে আৰু স্পেচিয়েল টেট প্ৰায় 15-20 হাজাৰ যিখিনি টেট তেওঁলোকে এলিমেণ্টেৰী লেভেলত LP ME নিযুক্তি পাবৰ কাৰণে বিটিআৰ কাউন্সিলে যিখিনি ব্যৱস্থা কৰিব লাগে তাত নিয়োগৰ যিখিনি পোষ্ট ভেকেণ্ট তেওঁলোকে এডভাৰ্টাইজ দিব লাগে অতি সোনকালে তেওঁলোকে এইটো কৰি দিব লাগে তেওঁলোকে আমাক জনাইছে বাৰম্বাৰ আমি চিফ ডাঙৰীয়াক কৈছোঁ ডাইৰেক্টৰ ছেক্ৰেটাৰীক কৈছোঁ যে কিয় এলিমেণ্টাৰী লেভেলত এপইণ্টমেণ্ট হোৱা নাই যদি হাইস্কুলত হ'ব পাৰে হাই ছেকেণ্ডেৰীত হ'ব পাৰে কিয় এলিমেণ্টাৰী হ'ব নোৱাৰে এই ক্ষেত্ৰত তেওঁলোকে আমাক জনাইছে যে ইয়াৰ কাৰণে SIO এপ্ৰুভেল ষ্টেটে দিয়া নাই এই ক্ষেত্ৰত আমি ৰণোজ পেগু ডাঙৰীয়াক কৈছোঁ ডিপাৰ্টমেণ্টে অতি পলমে SIO এপ্ৰুভেল দিব লাগে আৰু SIO এপ্ৰুভেল যি ভিতৰৰ টেকনিকেল কথা আছে এইটো চৰকাৰ লেভেলৰ কথা এইটোৰ লগত আমি আমাৰ কোনো কথা নাই কথাটো হ'ল
যে নিযুক্তি প্ৰক্ৰিয়া হ'ব লাগে ছিংগল টিচাৰ জিৰ' টিচাৰ যি এতিয়া পৰিৱেশ তাৰ কাৰণে বিদ্যালয় সৰু সৰু অৱস্থা য'ত শিক্ষক নাই তাত ছাত্ৰ ছাত্ৰী কেনেকৈ যাব আৰু এই অৱস্থাটো চাই পেলাই আমাৰ দাবী অনতি পলমে বিটিআৰত এলিমেণ্টাৰী LP ME লেভেলত ডেভেলপমেণ্ট হ'ব লাগে আৰু এই সন্থাসমূহে আমাৰ লগতে আলোচনা বিলোচনা কৰিছে আমি বিচাৰোঁ আমাৰ দাবী অতি সোনকালে খুব কম সময়ৰ ভিতৰত এডভাৰটাইজমেণ্ট দিয়ক আৰু এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া আৰম্ভ কৰক তাকে আমি বিটিআৰ কাউন্সিল বিদ্যালয়ত বহুতো ভিতৰত সেই সমস্যাখিনি আঁতৰাব লাগিব যোৱাটো সময়ত লাইচাম লাটু সিঙৰ অকৰ্মান্যতা যিখিনি তেওঁ মানে মৈমতালিৰ কাৰণে বিশ্ববিদ্যালয়খন তেওঁ ধ্বংস কৰি থৈ গ'ল আৰু ইয়াৰ কাৰণে আমি ভাবোঁ যে কণ্ট্ৰলাৰ আগৰ যি কণ্ট্ৰলাৰ আছিল তেওঁ মানে একনায়কত্ববাদভাৱে কণ্ট্ৰলাৰৰ কাম কৰিছিল যাৰ কাৰণে সময়মতে পৰীক্ষা নহয় সময়মতে ৰিজাল্ট নাপায় সময়মতে চাৰ্টিফিকেট নাপায় মাৰ্কশ্বিট নাপায় আৰু ইয়াৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী মানে এডমিশ্যনত বঞ্চিত হ'ব লগা হৈছে তো আমি দাবী জনাইছোঁ যে বড়োলেণ্ড বিশ্ববিদ্যালয়খন সংস্কাৰ কৰিব লাগে সংস্কাৰমুখী এটা ব্যৱস্থাৰে বিশ্ববিদ্যালয়ৰ অধীনত থকা যিখিনি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীখিনি ভাল গুণগত শিক্ষা আগশাৰীৰ শিক্ষা দিয়া ব্যৱস্থা তেওঁলোকে কৰিব লাগে যাতে কোনো কাৰণত সেই ছাত্ৰ ছাত্ৰীৰ জীৱনত আধৰুৱা নহয় তাকে আমি দাবী জনাইছোঁ আৰু কামনা কৰিছোঁ